Hello guys, welcome back to my channel. আৰু পোনপ্ৰথমে আপোনালোক সকলোলৈ মোৰ চেনেলটিলৈ স্বাগতম জনাইছো আছামিজ গাৰ্ল স্বপ্নালী লৈ আৰু যদি আপোনালোকে কোনোবাই মোৰ চেনেলটি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওক কাষৰ বেল আইকনটো বজাই দিব যাতে মোৰ আহি থকা ভিডিঅ'ছবোৰ আপোনালোকে পাই থাকে আজি মানে মই বহুত আনন্দ কৰিছো আনন্দ মানে বহুত আনন্দ কাৰণ ঘৰলৈ এটা নতুন বস্তু আহিব সকলোৱে মানে নিজৰ ঘৰলৈ এটা নতুন বস্তু আহিলে কেনেকুৱা আনন্দ লাগে উৎসাহ লাগে বা কেনেকুৱা অনুভৱ হয় সকলোৱে জানে তাকে মইও আজি এই আনন্দতে মানে ফূৰ্তি কৰি আছো মানে কি কৰো কি নকৰো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক কিহৰ কাৰণে মই ইমান ফূৰ্তি কৰি আছো আপোনালোকে চাই থাকক আৰু হেকৰলৈকে মোৰ ভিডিঅ'টি আপোনালোকে চাব বুলি আশা ৰাখিলো ফ্ৰেণ্ডছ মই মানে আজি বিৰাট হেপী আৰু মানে আনন্দতে কি কওঁ কি নকওঁ গৈছোঁ ভাত খাবলৈ মন যোৱা নাই এতিয়া মই কিবা এটা খাই লওঁ ফুলমূলকৈ আৰু কি কাৰণে হেপী মই আপোনালোকক দেখুৱাই আছোঁ এটা খাই লওঁ হৈছে গৰু গাখীৰ আমাৰ ঘৰত গৰু আছে সদায় ৰাতিপুৱা এনেকুৱা একদম পিয়ৰ গাখীৰ খাবলৈ পোৱা যায় সকলোৱে কয় মই বহুত শকত হৈছোঁ ঘৰতো মা পাপা বা সকলোৱে কয় মানে মই বহুত শকত হৈ গৈছোঁ সেইকাৰণে মই মানে অলপ ডাইটিং কৰিছোঁ খাদ্যটো অকণমান কমাই দিছোঁ ৰাতিপুৱা মানে মই এতিয়া কেলছ খাওঁ এয়া মোৰ খাদ্য ৰেডি হৈ গ'ল এয়া মোৰ কেলছ আৰু এয়া হৈছে আৰইন স্পাইডাৰমেনৰ টেবুলখন সি মানে বিয়াত স্পাইডাৰমেন ভাল পায় সেইকাৰণে এইখন তাক মই বাৰ্থডে গিফ্ট দিছিলোঁ বাই ৰেডি হৈ গ'ল আৰু মই লগতে খাই আছোঁ মোৰ কৈ দিয়া আকৌ মোক ডাইটিংটো কৈ দিয়া মোক চবে শকত শকত বুলি কয় সেইকাৰণে ডাইটিং কৰিছোঁ এয়া ৰাতি হ'লে কি বুলি কয় ছাগলী মাংস তাৰপিছত কুকুৰা মাংস মাছ চব খাব তাৰপিছত ৰাতিপুৱা হ'লে মানে ডাইটিং আৰম্ভ কৰে কি হ'ব আৰু হেৰি শকত হৈছোঁ পেট বাঢ়িছে কিমান ক'ব আৰু দিনত অকণমান শুইও বেছিকৈ শকত হৈ গৈছোঁগৈ ফুলি গৈছোঁ গৰমত এইবাৰ তেনেহ'লে মই খাই লওঁ ভাতটো কি কয় জানো আজি তেনেহ'লে ৰাতিকৈ ডবলকৈ খাম চাগে কালি ৰাতি ছাগলী মাংস খোৱালে বাই বা আজি কি কয় নাজানো মই খাই থাকোঁতে মই খাই আছোঁ খাই থাকোঁতে আকৌ এগৰাকী আহিছে এইগৰাকীও একে ফেটছে মোৰ শকতে ডাইটিং কৰিছে তাৰপৰা এতিয়া আকৌ ন' ডাইটিং মানে কৈ দিয়া আকৌ এতিয়া খাবলৈ ৰক্ষা পোৱা নাই মোক বোলে এনেকুৱা খাই বোলে কেলগছ নেকি অঁ কেলগছ তাইক বোলে হেৰি চুগাৰ দি লাগে মই চেনি দিয়া নাই তাইক লাগে চেনি দি মই এতিয়া দিম আৰু চেনি দি দিম আৰু মই ক'লৈ যাব কৈ দিয়া আজি আমি এতিয়া বস্তু এটা আনিব যাব ওলাইছোঁ কি বস্তু এতিয়া নকওঁ আৰু অনাৰ পিছত ছাৰপ্ৰাইজ আৰু চাই থাকক মানে এতিয়া কৈ দিলে কি হ'ব আপোনালোকে আমাক ভিডিঅ'টো দিব চাব ন লাষ্টলৈকে কৈ দিয়া আকৌ টমটমত যাবানে এতিয়া আহোঁতে প্লেনত আহিবা দেই এতিয়া যোৱা তোমালোকে টুকটুকি টমটম আৰু কি আছিলে নামটো অঁ ই ৰিক্সা এয়া যাব লৈছে দেই ইহঁতি দুজনী এয়া হৈছে আমাৰ ঘৰখনৰ নতুন সদস্য
Đi không em đi quay mấy đều. Không đi. Raba. Moi bisa bo raba. Amarin new bike. Raba một kilo đi. Ayo. Kalian đi con rồi. So let's go. Let's go bây giờ. Let's go. What? আমি এটা মানে বাইকত মানে পুৰা একেবাৰে হেৰি কৰিছোঁ জাৰ্ণি কৰিছোঁ মানে স্কুলত কেনেকুৱা অকল চলাই চলাই হ'ব সেইকাৰণে চলাই দিছোঁ নিউ বাইক মই চলাম দেই মই চলাম মানে গাঁৱে গাঁৱে আমি মানে জাৰ্ণি কৰিছোঁ কেলৈ আকৌ পুলিচৰ টিকাকৰণ খাব লাগিব সেইকাৰণে আকৌ গাঁৱে গাঁৱে এনেই মিছাতে টিকাকৰণ কৰিবলৈ নাই ৰ'বা এবাৰ মই এটা চলাম দিয়া ন এবাৰ মই ৰাইডিং কৰিছোঁ আপোনালোকে তেনেহ'লে গম পালে মই কি কাৰণে হেপ্পী আছিলোঁ কি কাৰণে মানে বিৰাট ফূৰ্তি কৰি আছিলোঁ দেখিলে নহয় কি কাৰণে মই ফূৰ্তি কৰি আছিলোঁ মানে স্কুটিখন লোৱাৰ কাৰণে মানে পাপাই লৈ দিছে বৰ্তমান আমাৰ গোটেই ঘৰখনৰ সদস্যই চলাব পাৰিব সদস্যই চলাব পাৰিব স্কুটিখনৰ নাম হৈছে য়ামাহা ৰে জেডাৰ 125 বহুত মানে বহুত আনন্দ কৰিছোঁ অলপ চলাইও আহিলোঁ আৰু এতিয়া মানে কোনো ফালৰ পৰা অসুবিধা নাই আৰু ইফাল কৰিব পাৰিম আৰু লকডাউন হৈ আছে যদিও মানে অলপ ইফাল কৰিব পাৰিম আৰু বিশেষকৈ এই বজাৰ আৰু পটককৈ ফাৰ্মাচীত যাব লগা হৈ যায় সেইকাৰণে মানে বহুত প্ৰব্লেম হৈ গৈছিলে এতিয়া মানে বহুত সুবিধা হৈ গ'ল এই স্কুটিখন অনাৰ কাৰণে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষৰ বেল আইকনটো বজাই দিব আৰু আপোনালোকে মোক এনেকৈয়ে মৰম আৰু ছাপোৰ্ট কৰি যাব আশীৰ্বাদ কৰিব যাতে মই আৰু মোৰ চেনেলটো গ্ৰ'থ কৰিব পাৰোঁ এতিয়াও মোৰ চেনেলটো এনেই সৰু সুৰা হৈ আছে আপোনালোকৰ আশীৰ্বাদত মানে আৰু মৰম যদি দিয়ে আৰু আগুৱাব পাৰোঁ আপোনালোকে মোক আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ বাই বাই